নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত ইয়াতে দেখিবলৈ পাইছে কঁঠাল নহয়। এই কঁঠালসমূহ বহাগত লাগিবলৈ আৰম্ভ কৰে আৰু জুন জুলাই অৰ্থাৎ আহাৰ মাহত সুন্দৰকৈ খাবলৈ হয়। চাওকচোন কিমান লমালমে লাগি আছে কঁঠালখিনি আৰু দেখিবলৈও খুব ভাল লাগে। লাহে লাহে ডাঙৰ হোৱাৰ পাছত এয়া লাহে লাহে পকিবলৈ আৰম্ভ কৰিছে। চাওকচোন ডাঙৰ হৈ আহিছে কঁঠালবিলাক আৰু এতিয়া পকি গৈছে। আজি এয়া পকা এটাকে ছিঙিম, সেইটো চাওক পকি আছে, চৰাই খাই দিছে। ইয়াক এতিয়া কাটি আমি সকলোৱে ভগাই খাম। আহকচোন পিছৰখিনি চাই থাকোঁ। এয়া কাটিবলৈ পূৰা ৰেডি, কাটি ইয়াত থৈ যাবলৈ এনেকৈ পাত আনি থোৱা হৈছে। বাকী বাচনত থ'লে আকৌ আঠাও লাগি যায়। সেয়া চাওক কি ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে? আৰু খাবলৈও তেনেকৈ সোৱাদযুক্ত, দেখিবলৈ যেনেকুৱা খাবলৈও তেনেকুৱা মিঠা মিঠা আৰু ধুনীয়া। সেয়া চাওক বখলিয়াই পেলাই এফুট এফুটকৈ উলিয়াই লৈছোঁ যাতে সকলোৱে খাবলৈ ভাল হয়, সুবিধা হয়। ইয়াত এটা কথা ক'ব লাগিব, এই কঁঠালৰ একোৱেই পেলনি নাযায়। সকলোবিলাকেই কিবা নহয় কিবা এটা কামত ব্যৱহাৰ কৰিব পাৰি। বাকলিবোৰ জীৱ জন্তুক দানা হিচাপে দিব পাৰি। আৰু কঁঠালটোত প্ৰায় 150মান ফুট ওলালে। আৰু কঁঠালৰ ফুটখিনি খাই বাকলিবোৰ কি কৰে বাৰু? আমি আকৌ এনেই পেলাই নিদিওঁ। আমাৰ ঘৰত গৰু ছাগলী আছে নহয়, সিহঁতক আমি এই কঁঠালবোৰ সৰু সৰুকৈ পিচ পিচ কৰি দানাৰ লগত মিলাই দিওঁ। আনকালে দানা এৰিলেও কঁঠালৰ বাদু যেতিয়া দিয়া হয়, জাবৰ দিয়া হয়, একে চুচি বাচি খায় গৰুৱে। আপোনালোকেও তেনেকৈ এইবিলাক পেলাই নিদিবচোন। যদি আছে আপোনালোকৰ গৰু ছাগলী, সকলোকে দিব দেই। এয়া আমি কাটি আছোঁ। খাই হৈ গ'ল। খাই হোৱাৰ পাছত যিবোৰ গুটি আছিলে আমি সেইবোৰ বইল কৰিলোঁ। বইল কৰি সুন্দৰকৈ পিটিকা বনালোঁ আৰু খুব সোৱাদ হৈছিল খাবলৈ। থেংক ইউ ফৰ ৱাচিং।